আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসত মই মোৰ সমষ্টিত সকলো আমাৰ ইএম ডাঙৰীয়া আছে আৰু বাকি ইএমখিনিও ইফালে আমি আৰম্ভ কৰি আহিলোঁ আৰু ভিচিডিচিৰ আমাৰ বিষয়সকল আছে আৰু বিভিন্ন দল সংগঠনৰ বিষয়সকল আছে তেওঁলোকক লৈ আজি আমি বৃক্ষৰোপণ কৰিছোঁ আৰু স্পেচিয়েলি আমি ননৈ ৰেঞ্জত আজি বিভিন্ন জীৱ জন্তুৰ কাৰণে উপযোগী আমি গছ গছনি আজি ইয়াত ৰুইছোঁ কাৰণ মই ভাবোঁ মানুহৰ কাৰণে যথেষ্ট হ'ল গতিকে মানুহৰ কাৰণে কামত অহা ভেলুৱেবল গছ গছনি আৰু ফৰেষ্টত ৰুব নালাগে এইবিলাক মিছামিছি মানুহে চোৰাং কাৰবাৰত লিপ্ত হয় আৰু সেইবোৰ আমি কৰি থাকিলে প্ৰাকৃতিকভাৱে ইয়াত জীৱৰ গছ গছনি থাকিব লাগে জংঘল হিচাপে থাকিব লাগে আৰু বিভিন্ন জীৱ জন্তুবিলাকে তাতে জীয়াই থাকিব লাগে সেইটো নোহোৱা হ'ব আৰু আজি সেইটোৱেই অৱস্থা হৈছে গতিকে হাতী মানুহৰ সংঘাত হৈ আছে হাতীৰ মানুহৰ সংঘাত যদি আজি আমি সমাপ্ত কৰিব লাগে তেতিয়াহ'লে হাতীৰ এটা জীয়াই থকাৰ বিকল্প হিচাপে আমাৰ খেতি পথাৰত নগৈ আমাৰ গাঁৱত নগৈ মানুহৰ বাস কৰা স্থানত নগৈ তেওঁলোকে যাতে জংঘলৰ মাজতে জীয়াই থাকিব পাৰে আৰু তাৰ কাৰণে তেওঁলোকৰ প্ৰয়োজনীয় খাদ্য সম্ভাৰবিলাক তেওঁলোকে তাতে যাতে পাব পাৰে সেইকাৰণে আজি আমি হাতীৰ উপযোগী হোৱাকৈ ইয়াত কঁঠাল গছ আমি কলগছ আৰু ধানো ছটিয়াই দিছোঁ থাৰাই তেনেকুৱা ধৰণৰ হাতীয়ে যিবিলাক মানে গছ গছনি খায় যিবিলাক খাদ্য খায় সেইটো আজি আমি ইয়াত ননৈ ৰেঞ্জত আৰম্ভ কৰি দিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত অকল বিশ্ব পৰিৱেশ দিৱস নহয় যিকোনো সময়তে আমি তেনেকুৱা ধৰণৰ বৃক্ষৰোপণৰ ব্যৱস্থা লৈছোঁ আৰু চবকে আমি অনুৰোধ জনাইছোঁ যদি ননৈ ৰেঞ্জ আৰু বৰ্ণালী ৱাইল্ড লাইফৰ যদি কোনোবা আহে লগত যেন এটা কলৰ পুলি লৈ আহে ডুমুৰু গছৰ এটা পুলি লৈ আহে বা তেনেকুৱা ধৰণৰ মানে জংঘলত মানে বসবাস কৰা বিভিন্ন জীৱ জন্তুৰ কাৰণে খাদ্য হিচাপে মানে যিটো গ্ৰ' হয় তেনেকুৱা ধৰণৰ যাতে লগত কিছু পুলি লৈ আহে সেইটো আমি চবকে অনুৰোধ কৰিব খুজিছোঁ ছিষ্টেম এটা কৰিব খুজিছোঁ আৰু সেয়া যদি হৈ যায় তেতিয়াহ'লে হাতী হৰিণা আৰু বিভিন্ন যিবিলাক ইয়াত মানে আমাৰ জীৱ জন্তু আছে লগতে পক্ষীবিলাক আছে তেওঁলোকে ইয়াতে ধুনীয়াকৈ থাকিব পাৰিব জীয়াই থাকিব পাৰিব